আচলতে কি মানে মই ভাবোঁ যে চামগুৰিত আচলতে কংগ্ৰেছ দল বিজয় হোৱাটো 100% নিশ্চিত। বিজেপিয়ে যিমানেই উৎপাত নকৰক লাগিলে, বিজেপিয়ে তাত যিমানেই গুণ্ডাগিৰি নকৰক লাগিলে, বিজেপিয়ে তাতে যিমানেই এনেকুৱা ধৰণৰ প্ৰেছাৰ নিদিয়ক লাগিলে বা যি কৌশলে অৱলম্বন নকৰক লাগিলে, চামগুৰি সমষ্টিটোৰ কথা যে মোক সুধিছে আপুনি, মই এইটো খাটাংকৈ ক'ব পাৰোঁ যে চামগুৰিত কংগ্ৰেছ দল বা আমাৰ বিৰোধী ঐক্য মঞ্চ জিকাটো খাটাং। তাত কোনেও কেতিয়াও এইটো মানে বিজেপি জিকাটো অসম্ভৱ কথা, কেতিয়াও জিকিব নোৱাৰে, এইটো অন্তত মই নিশ্চিতভাৱে ক'ব পাৰোঁ। মই আশা কৰোঁ যে বিজেপিয়ে চামগুৰিত যি ধৰণৰ এটা সন্ত্ৰাসমূলক কাম কাজ, মাৰপিট, আক্ৰমণ, হিংসাত্মক নিৰ্বাচনী পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশ বন্ধ কৰিব। আৰু হিংসাত্মক ৰাজনৈতিক পৰিৱেশ বিজেপিয়ে সৃষ্টি কৰাৰ অৰ্থটোৱে হ'ল যে তেওঁলোকে ভয় খাইছে চামগুৰিত, সেইকাৰণে তেওঁলোকে সৃষ্টি কৰিছে শাসক দল হিচাপে। মই আশা কৰোঁ যে চামগুৰিত নিশ্চিতভাৱে আমি বিৰোধী ঐক্য মঞ্চ জয়ী হ'ব পাৰিম। সামগ্ৰিকভাৱে 5টা